নমস্কাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ চাউলৰ গুড়িৰে খুব সহজতে বনাব পৰা এটা পিঠা। এই পিঠাটো আমাৰ ভাষাত বাৰু ইয়াত মকৰা পিঠা বুলি কোৱা হয়। আপোনালোকে বাৰু বনাই খাইছেনে চাবচোন বাৰু। ভিডিঅ'টো পলম নকৰি কেনেকৈ বনাওঁ আহকচোন চাওঁ। এইখিনি চাউল, এইখিনি হৈছে জহা চাউল, অন্য চাউল হ'লে হয়, ভাত খোৱা চাউল যিকোনো চাউল হ'লে হয়। এইখিনি মই 3 ঘণ্টামান আগতে তিয়াই থৈছিলোঁ। এইখিনি এতিয়া মিক্সিত পিচি ল'ম। খুব মিহিকৈ পিচিব লাগিব। ইয়াত পানী দি পিচিম, মই দেখাই আছোঁ বাৰু। ইয়াত প্ৰয়োজন অনুপাতে নিমখ দিয়া হৈছে আৰু মিঠাতেল যোগ কৰি পাৰি যাব। এতিয়া এইখিনি তাক দি দিছোঁ। দি দিলে ইয়াত একো তেল চেল দিব লগা নহয়। পিঠাটো খুব ভাল লাগে। এতিয়া চাওকচোন কেনেদৰে মই বনাই আছোঁ। এনেকুৱা পৰ্যায় হোৱালৈকে এইটো গৰম কৰি ৰাখিব লাগিব। তাৰপিছত এইটো খুব ধুনীয়াকৈ নিজে উঠি আহে। চাওকচোন কি ধুনীয়া দেখিছে। ইয়াত একো দিয়া নাই, মাত্ৰ চাউলৰ গুড়ি কৰি লৈছোঁ খুব মিহিকৈ। তাৰপিছত নিমখ দিছোঁ আৰু মিঠাতেল যোগ কৰিছোঁ। এই পিঠাটো গৰমে গৰমে খাবৰ কাৰণে খুব ভাল হয়। এইটো হৈয়ে গৈছে। এনেকৈ বিন্ধা বিন্ধা ওলাই যায়। এইখিনি ইতিমধ্যে হৈ গৈছে। এইখিনি গৰমে গৰমে খাই খুব ভাল লাগে। কেইবাখনো বনালোঁ। এইখনে চাহৰ লগত ৰাতিপুৱাই হওক বা দুপৰীয়াই হওক খুব ভাল লাগে। এইখিনি খাই চাবচোন কেতিয়াবা।